মুৰব্বী হাগ্ৰামা মহিলাৰী যি উপস্থিতি ইয়াত যথেষ্টখিনি উৎসাহ উদ্দীপনা আমি দেখিবলৈ পাইছোঁ আৰু নিশ্চিতভাৱে আহি থকা যি বিধানসভা নিৰ্বাচন এই নিৰ্বাচনত এই সমষ্টিবাসী ৰাইজে আমাৰ পক্ষতে নিজৰ বহুমূলীয়া ভোটাধিকাৰ সাব্যস্ত কৰি এইখন সমষ্টিৰ পৰা মোক অন্ততঃ নিজৰ প্ৰতিনিধি কৰি ল'বৰ কাৰণে ৰাইজে আজি তাৰিখত প্ৰস্তুত হোৱাটো আমি দেখিবলৈ পালোঁ। তাৰ বাবে মই সমষ্টিবাসী ৰাইজক অশেষ ধন্যবাদ জনাইছোঁ আৰু আমাৰ NDA যেহেতু ভাৰতীয় জনতা পাৰ্টি BPF আৰু অসম গণ পৰিষদ আমি তিনিটা দলৰ সকলো পৰ্যায়ৰ কৰ্মকৰ্তাসকলে যথেষ্টখিনি প্ৰচাৰ অভিযানত নামি পৰিছে আৰু তাৰ বাবে মই সমষ্টিৰ আমাৰ ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ BPF দলৰ সকলো পৰ্যায়ৰ বিষয়ববীয়া কৰ্মকৰ্তাসকলক মই অশেষ ধন্যবাদ জনাইছোঁ আৰু ৰাইজৰ মন জয় কৰিবৰ কাৰণে সক্ষম হৈছে। আমি তিনিটা ৰাজনৈতিক দলে তীব্ৰ গতিত প্ৰচাৰ অভিযানত নামি পৰাৰ কাৰণে আজি স্বতঃস্ফূৰ্তভাৱে ৰাইজে আমাৰ বিশাল এটা সভাত যোগদান কৰিলে আৰু সেইটোৱে সূচাইছে যে আমাক আৰু এইখন সমষ্টিৰ পৰা কোনো শক্তিয়ে ধৰি ৰাখিব নোৱাৰিব। মুঠতে আজি আমি আনুষ্ঠানিকতা মাত্ৰ বাকী থাকিব, আজি ঘোষণা কৰিব পৰা এনেকুৱা অৱস্থাত আমি দেখিবলৈ পাইছোঁ। ব্যতিক্ৰম যথেষ্ট। মই আজিলৈকে মই 4বাৰ নিৰ্বাচনত নামিছোঁ ব্যক্তিগতভাৱে। মই 2বাৰ জিকিছোঁ, এবাৰ হাৰিবলগীয়া হৈছোঁ। 4বাৰ যিহেতু নিৰ্বাচনত নামিছে, মই ৰাইজৰ উৎসাহ উদ্দীপনা মোৰ বেলিকাই একেই দেখিবলৈ পাইছোঁ। যোৱা দিনবিলাকতো তেনেকুৱা উৎসাহ উদ্দীপনাৰে মোক জিকাই পঠাইছিল। মই এবাৰ হাৰিছিল যদিও প্ৰথম অৱস্থাত মই 27,000 ভোট পাইছিল, দ্বিতীয়বাৰত মই 40,000 ভোট পাইহে হাৰিছোঁ। মোৰ ভোট মানে বাঢ়িয়ে গৈ আছিল আৰু তৃতীয় মই জিকিছোঁ, তেতিয়াহ'লে 47,000 মই ভোট পাইছিলোঁ। আৰু এইবাৰ প্ৰায় এইখন নতুন সমষ্টি আৰু নতুন সমষ্টি ৰাইজৰ মাজত সোমালোঁ। মই ভোটাৰ ৰাইজৰ মাজত সোমাই যথেষ্ট ৰাইজে মানে মোক সহায় কৰিবৰ কাৰণে ওলাই অহাটো দেখিছোঁ। আৰু যিহেতু আমি তিনিটা ৰাজনৈতিক দলে একেলগে যুদ্ধৰ ক্ষেত্ৰত এজনকে সকলোৱে ভোটাধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে ৰাইজৰ কাষ চাপিছে, সেই সূত্ৰে ইয়াতে 1,60,000 ভোটাৰ আছে। তাৰ ভিতৰত নিশ্চয় কাষ্টিং হ'ব 1,20,000 মান। তাৰে 80,000ৰ ওপৰত আমি ভোট পাই পেলাই এইখন সমষ্টি দখল কৰিব পাৰিম। ৰাইজে চিনাক্ত কৰিছে সহজ সৰল মোৰ স্বভাৱ চৰিত্ৰ তেনেকৈ বাহাল থাকিব। মই তেনেকৈ ৰাইজৰ লগত মিলিজুলি যোৱা দিনবিলাকতো এজন জনসাধাৰণৰ জনপ্ৰতিনিধি হিচাপে যিধৰণে জনসাধাৰণৰ লগত মিলি পেলাই কাম কৰিব লাগে সেইখিনি মোৰ নিজে মানে সেইখিনি ব্যৱস্থা কৰোঁ মই। আৰু আহি থকা দিনটো এই মোৰ কাৰণে বাহাল থাকিব আৰু তেনেকুৱা ষ্টাইলতে মই কাম কৰি যাম আৰু সকলোৱে মোক সহজত পাব আৰু জনপ্ৰতিনিধি হিচাপে জনসাধাৰণৰ লগত মিলিয়ে মই কাম কৰি যাম। আৰু তাৰ কাৰণে মোক সহজ সৰল ব্যক্তি বুলিয়ে প্ৰায় সমষ্টিবাসী ৰাইজৰ মুখে মুখে ইচ্ছা উচ্চাৰিত হৈছে আৰু সঁচাকৈ মই তেনেকুৱা কেৰেক্টাৰৰ ব্যক্তি আৰু সেই হিচাপে মই তেনেকৈ চলি যাম। আদিবাসী জনগোষ্ঠীৰ মাজত অলপ প্ৰভাৱ বিস্তাৰ কৰিব আমাৰ যি মানে ঝাৰখণ্ড মুক্তি মৰ্চাৰ কেণ্ডিডেট, তেখেতৰো প্ৰভাৱ আছে আৰু আদিবাসী সমাজৰ এজন বলিষ্ঠ নেতাও আছিল তেখেতে, এই হিচাপে তেখেতৰ কিছু প্ৰভাৱ আছে। তেওঁ বহুজন আদিবাসী সমাজৰ তাৰমানে এটা জনগোষ্ঠীৰ কেৱল মাত্ৰ ভোটেৰে জিকিব পৰাটো সম্ভৱ নহয় আৰু আদিবাসী সমাজতে ঝাৰখণ্ড মুক্তি মৰ্চাৰ যি প্ৰচাৰ অভিযান ইয়াতে সীমাবদ্ধ হৈ থকাটো আমি দেখিবলৈ পাইছোঁ। তাৰ কাৰণে আমি বিশেষ ফেক্টৰ হ'ব বুলিও ভবা নাই। আমাৰ আদিবাসী কৰ্মকৰ্তা ভাৰতীয় জনতা পাৰ্টিতো আছে, BPF দলতো আছে, আনফালে আশা 2টা গোট এটা আছে, এটা গোট আমাক মানে সমৰ্থন জনাইছে। তেখেতসকলে প্ৰচাৰ অভিযানত নামি আছে আৰু ঠাই বিশেষে বহুতো প্ৰভাৱশালী ব্যক্তি আছে। আমাৰ বাগানবিলাকত বহুত প্ৰভাৱশালী ব্যক্তি আছে, তেখেতসকলে আমাৰ হৈ লাগি আছে। গতিকে আদিবাসী সমাজৰো আমি প্ৰায় 50% ভোট আমি পাবৰ কাৰণে সক্ষম হ'ব।